हेलो एवरीवन मैं डिम्पल बुरागोहाई मैं अन्य এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কনভকেশ্যন হৈছিল ইয়াৰ আগৰ ভিডিঅ'টো গম পালে নিকি আৰু পাখিবা গ'ল গৈ 5 দিনা ৰাতিপুৱাই কালি মা খুৰী আৰু এনাই মানে খুৰীৰ মাক আহিছিল তেওঁলোক গ'ল গৈ এতিয়া মই আগবঢ়াই থৈ আহিলোঁ ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মানে তেতিয়া ভিডিঅ' যে কৰিব লাগে মই পাহৰিয়ে থাকিলোঁ বাৰু যি কি নহওক আজিৰ ভিডিঅ'টোনো কি দেখাম ভাবি আছিলোঁ তাৰপাছত ভাবিলোঁ আপোনালোক বহুতে কৈ আছিল যে অসমীয়া গহনা কেনেকৈ বনাই তাক দেখাব লাগে ভাবিলোঁ আজিৰ ভিডিঅ'টোত সেইটোৱে দেখাওঁ আতৰটো বহুত বেছি বেয়া আছিল আজি ৰ'দটো একদম পুৰা ভালকৈ ওলাইছে সেয়েহে পুৰা এইফালে তুলি চুলি ৰ'দত দি থৈ দিছোঁ সেইফালে পাহাৰটো চাওকচোন ইমান ধুনীয়াকৈ ওলাই আছে কি নহওক এতিয়াতো মই ৰ'দ লৈ থাকিলে নহ'ব যিহেতু আপোনালোকক আজি মই কিবা এটা বস্তু দেখাম বুলি কৈছোঁ সেইকাৰণে দেখাবতো লাগিবই কিন্তু প্ৰথমতে মই কাপোৰকেইটা চেঞ্জ কৰি ল'ম নহ'লে মানে ৰাতিলৈকে এনেকৈয়ে থাকি যাম আৰু মই যিহে এলেহুৱা মানুহ বাৰু তাৰপাছত একদম লগ পাম শিল্পকাৰ লৈ শিল্পকাৰ হৈছে এমচিলৰ নিচিনা এটা বস্তু মোৰ সঁজুলিখিনি উলিয়াই লৈছোঁ অকণমান লেতেৰা হৈ গ'ল ধূলি পৰি মেলি ঘৰত গোটেইগাল তেনেকৈ আছিল যে বহুত দিন কাম চাম কৰা নাছিলোঁ ইহঁতেও আহি পালেহি ভাত পানী খাই ল'লোঁ ময়ো এইফালে বৈষ্ণৱৰ উৎপাত পূৰা খেলনা তাৰ দুখ পালা নেকি তাইকো দেখাব লাগে বোলে এইফালে নিনি উলিয়াই ল'লোঁ লাহে লাহে চিজিল কৰি থাকিম বাৰু তাৰ মাজতে এতিয়া বনাই লওঁ বুলি ভাবিছোঁ কাৰণে আমাক লাগিব শিল্পকাৰ যিটো মালজিট বুলিও কোৱা হয় অনলাইনো পায় অফলাইনো পায় মইতো অফলাইনে লৈছোঁ বাৰু মানে ক্লিয়াৰ হয় এইটো পেকেটটোৰ ভিতৰত দুটা পেকেট থাকে দুইটাৰ পৰা আমি সমান সমান জোখত এনেদৰে লৈ লৈছোঁ এতিয়া দুইটা একেলগ কৰি এনেদৰে মঠি থাকিম এইফালে চাওকচোন দুইটা কালাৰ লগ লাগি এটা কালাৰ হৈ গৈছে মানে অলমষ্ট এইটো হৈ গৈছে এতিয়া শ্বেপটো দিব লাগিব আমি আৰু এটা কথা আপোনালোকৰ যদি হাতত বেছিকৈ লাগি ধৰা টাইপ লাগে তেতিয়া মানে পানী ইউজ কৰিব পাৰে যেনেকৈ আমি মাটিৰ কিবা যিকোনো বস্তু আগতে বনাওঁতে পানী অকণ ইউজ কৰোঁ তেনেকৈ আৰু পাউডাৰো ইউজ কৰিব পাৰে যদি বেছি চিপচিপা টাইপ হয় আৰু মিহি কৰিবৰ কাৰণেও পাউডাৰটো ইউজ কৰা হয় জোনৰ আকাৰত কাটি থোৱা ডাঠ কাগজ এখনৰ ওপৰত শিল্পকাৰখিনি এতিয়া এনেদৰে লগাই দিম আৰু এটা বস্তু মন কৰিব লাগে কাগজখন যাতে মিহি হয় মোৰ বাৰু অকণমান বেকাতেৰা হৈছে কিন্তু একো নাই যদিও আপোনালোকে মানে কাগজ নোলোৱাকৈ নিজেই শ্বেপটো দিব পাৰে শিল্পকাৰখিনিৰে তেতিয়া নিজেও দিব পাৰি মই বেছিভাগ অৰ্ডাৰ আহিলে তেনেকৈয়ে দিওঁ হাতেৰে কিন্তু এতিয়া যিহেতু মই A to Z দেখাম বুলি কৈছোঁ বিগিনাৰসকলেও যিহেতু ট্ৰাই কৰি চাব তেনেকৈ অকণমান প্ৰব্লেম হয় আৰু সেইকাৰণে সকলোখিনি দেখাই দিছোঁ জোনৰ শ্বেপটো বনাই লোৱাৰ পাছত তাৰ ওপৰত শিল্পকাৰ দি এনেদৰে সৰু সৰুকৈ ডিজাইন দিয়া হ'ল আৰু এইটো বস্তু আউটলাইনাৰ ইউজ কৰি দিয়া হয় কিন্তু মোৰ ওচৰত মানে এতিয়া আউটলাইনাৰ নাই সেয়েহে শিল্পকাৰ ইউজ কৰিয়ে দিছোঁ এনেদৰেও দিব পাৰে এতিয়া জোনবিৰিটোৰ মাজ ভাগত এনেদৰে আইপিনটো ভৰাই দিম যিহেতু কোমল হৈ আছে সোমাই যাব ধুনীয়াকৈ আৰু বিচাৰিলে আঠাও দি দিব পাৰে তেতিয়া মানে ছেফ হয় আৰু ওলাই একেবাৰে নাহে বুলি আৰু এইটো আইপিনটো যদি দীঘল থাকে তেতিয়া কাটিও ল'ব পাৰে এইফালে চাওকচোন ৰেডি হৈ গ'ল এতিয়া মই এনেদৰে থৈ দিম মানে শুকালেহে কালাৰ কৰিব পৰা যাব ইয়াৰ ওপৰত নহ'লেতো লাগিয়ে ধৰিব সেইকাৰণে শুকাবলৈ দি থৈ দিম আৰু ফুলি কেইযোৰো এনেদৰে বনাব পাৰি একেই হয় আৰু প্ৰচেছটো মই দেখুওৱা নাই বাৰু এতিয়া আহি গ'লোঁ বাৰ ওচৰলৈ DVS ক্ৰিয়েশ্যনৰ কাম কৰিবলৈ মানে মই বাৰ পৰা অলপ শিকি আছোঁ ৰেজিনৰ কামবিলাক বহুত শিকিবলৈ বাকী আছে 1% মান শিকিছোঁহে চাগে এতিয়া এভৰিৱান আজি হৈছে নেক্সট ডে কালি বাহঁতৰ তাৰ পৰা আহি আৰু মই ভিডিঅ' বনাই নাথাকিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু মই ভাবিছোঁ মানে যিহেতু মায়ে জেতুকা পিচি লৈ আহিছিল জেতুকা আমলখি তেনেকৈ কিবা কিবি অলপমান আৰু মোৰ চুলিখিনি বহুত বেছি ৰাফ হৈ গৈছে সেইকাৰণে ভাবিছোঁ চুলিত এতিয়া মই লগাম জেতুকা তাৰপাছত কালি যিটো আধাখনীয়া হৈ আছিল জোনবিৰি সেইটো পূৰা কৰিম আৰু অকণমান চেঞ্জ কৰিলোঁ খালি মই যিটো মানে ওপৰত শিল্পকাৰৰ এটা ডিজাইন দিছিলোঁ এনেকৈ ঘৰ পাতি সেইটো মানে অকণমান ঘন কৰি দিলোঁ আগৰটোত বহুত বেছি মানে ধপলা হৈছিল সেইটো এতিয়া মানে অকণমান চেঞ্জ কৰি দিলোঁ আৰু বহুত বেছি ধুনীয়াকৈ শুকাই গ'ল এতিয়া ভাবিছোঁ তাতে ফেব্ৰিক কৰিম গল্ডেন কালাৰ এয়া কাপোৰ এখন এনেকৈ মেৰিয়াই লৈছোঁ যিহেতু জেতুকাবিলাক চুলিত লগোৱাৰ লগে লগে মানে পৰি যাব গোটেইখিনি পানীটো হ'লেও পৰিব কাপোৰ চাপোৰ গোটেই লেতেৰা হৈ যায় আৰু এইফালে জেতুকাখিনি মই উলিয়াই ল'লোঁ লগাওঁ আৰু তাকে এইখিনি হৈছে জেতুকা তাকে লগাই লওঁ আমলখিও আছে বাৰু দেই ইয়াতে আৰু চাগে ডিম চিমো দি দিছিলে নেকি এইফালে লগাই মেলি ল'লোঁ পুৰা ভাল লাগি গৈছে মানে মূৰটো একদম ঠাণ্ডা লাগি গৈছে মই এনেকৈ মাজে মাজে লগাই থাকোঁ বাৰু যিহেতু মোৰ মূৰ বিষ হৈ থাকে যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ তেখেতলোকে জানে মই দুটা নে এটা ভিডিঅ' দিছোঁ ডিব্ৰুগড়ত এনেকৈ দেখাবলৈ মেলিবলৈ যোৱা এনেও বাৰু প্ৰাকৃতিক বস্তুবিলাক আমি যেতিয়া ইউজ কৰোঁ ভালেই হয় যিহেতু একো কেমিকেল ইউজ নাথাকে ইয়াতে বাৰু বহুত কথা পাতিলোঁ এইফালে চাওকচোন মোৰ একদম কালাৰ লাগি গ'ল যিহেতু মই একো পিন্ধি লোৱা নাছিলোঁ তেনেকৈ হাতেৰে লগাইছিলোঁ আৰু জেতুকাৰ গোন্ধটো মোৰ বহুত বেছি ভাল লাগে কিন্তু বহুতৰ এলাৰ্জিও থাকে দেই বহুতে ইউজ কৰিব নোৱাৰে মোৰ বাৰু তেনেকুৱা একো নাই সেয়েহে লগাইছোঁ আৰু
বাৰু এতিয়া বলক কালি আধাতে এৰি থৈ অহা গহনাটোৰ মাজলৈ যাওঁ মানে তাতে এতিয়া মই কৰিম গল্ডেন কালাৰটো শুকোৱাৰ পাছত ষ্ট'ন লগাব লাগিব ৰেড কালাৰৰ ষ্ট'ন লগাম বুলি ভাবিছোঁ বাৰু কৈ থকাতকৈ বেছি দেখালেই গম পাব আপোনালোকে মানে বুজি পাব বলক এতিয়া তেন্তে ইয়াতে এতিয়া গল্ডেন কালাৰ কৰি দিলোঁ এতিয়া শুকাবলৈ ৰাখি দিছোঁ ৰ'দত অকণমান দেৰি তাৰপাছত ষ্ট'ন লগাব লাগিব আৰু ওপৰতো চাওক মই চেঞ্জ কৰি দিলোঁ বুলি কৈছিলোঁ যে মানে অকণমান সৰু সৰু কৰি দিলোঁ কালাৰখিনি শুকোৱাৰ পাছত এতিয়া মই ইয়াতে ষ্ট'ন লগাবলৈ লৈছোঁ ৰেড কালাৰ ষ্ট'ন লগাম এইটো আঠা ইউজ কৰিছোঁ মই এইফালে চাওক ষ্ট'ন লগাই কমপ্লিট হৈ গ'ল যিটো আঠা ওলাই আছে বগা বগাকৈ সেইটো মানে নোহোৱা হৈ যাব যেতিয়া এইটো শুকাই যাব বা একেবাৰে লাগ খাই যাব ষ্ট'ন লগোৱা আঠাখিনি শুকাই গ'ল এতিয়া মই জোনবিৰিটো মণিৰ লগত ধুনীয়াকৈ গাঁঠি দিম তাৰ কাৰণে এইফালে লৈছোঁ প্লাষ্টিকৰ ৰছী আপোনালোকে গুলি সূতাটোও ল'ব পাৰে তেতিয়া কিন্তু প্ৰয়োজন হ'ব এটা বেজীৰ যিহেতু মণিকেইটা সোমোৱাবলৈ দিগদাৰ হ'ব আৰু এইফালে লৈছোঁ গল্ডেন কালাৰ মিডিয়াম চাইজৰ মণি আৰু লৈছোঁ লগতে সৰু সৰু গ্ৰীণ ব্লেক আৰু ৰেড কালাৰ মণি ৰছীডাল তিনিডলীয়া কৰি লৈছোঁ আৰু সৰু সৰু মণিবিলাক এডাল এডালত ক্ৰমান্বয়ে এনেদৰে ভৰাই গৈছোঁ আৰু গল্ডেন কালাৰটো তিনিওডালতে একেলগে ভৰাই দিছোঁ তেনেকৈ গাঁঠি যাম জোনবিৰিটো মাজত দি দুফালে দুটা গল্ডেন কালাৰ মণি দি পেলাই বাকীখিনি মই যেনেকৈ দেখাইছোঁ মই তেনেদৰেই দিছোঁ পাঁচটা প্ৰতিবিধৰে দি পেলাই আকৌ গল্ডেন কালাৰটো দিছোঁ আকৌ এনেকৈ চিৰিয়েলি গৈছোঁ মই আগতো কৈছোঁ সেইটো নিজৰ ওপৰত একদম ডিপেণ্ড কৰিব আপুনি মণিডালৰ ডিজাইনটো কেনেকুৱা ধৰণৰ দিব বিচাৰে 10টা হওক 15টা হওক সেইটো সম্পূৰ্ণ নিজৰ ওপৰত কথা মণিখিনি গাঁঠি হৈ গ'ল এতিয়া মই ইয়াত গল্ডেন কালাৰ লেচডাল লগাই দিম জোনবিৰিটো কমপ্লিট হৈ গ'ল মাত্ৰ 30 বা 40 টকা খৰচ কৰি আপোনালোকেও এনেদৰে সময় পালে বনাই চাবচোন আচলতে ক'ৰবালৈ যেতিয়া নিজেই বনোৱা বস্তু এটা পিন্ধি যোৱা হয় মানুহে যেতিয়া ভাল লাগিছে বুলি কয় সঁচাকৈ সেইটো টাইমত বহুত বেছি ভাল লাগে মই নিজেও প্ৰমাণ পাইছোঁ আচলতে পইচাটোহে কম খৰচ হয় দেই কষ্টটো কিন্তু বহুত বেছি হয় যাৰ কাৰণে যিসকলে বিক্ৰী কৰে বা মই নিজেও অকণমানটো দাম ল'বই লাগিব নহ'লে নিজৰ কাৰণে একোৱেই নোলাব কাৰণ এইবিলাক বস্তু জুপি বনাই থাকোঁতে চকু মূৰ চব বিষাই যায়গৈ যাৰ কাৰণে দামটো ল'বই লাগিব কাৰণ নহ'লে নিজৰ কাৰণে একোৱেই নোলায়গৈ জোনবিৰিটোৰ লগত লাগি থাকোঁতে 4টাই বাজিলেগৈ মূৰ ধুবলৈ আছে এতিয়া ভাবিছোঁ সেইকাৰণে বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে আৰু তাৰ পৰা কিবা যদি আপোনালোকৰ উপকাৰ হ'ল তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব যদিহে কৰা নাই তেতিয়াহে আপোনালোকে আহিবলগীয়া ভিডিঅ'বিলাকৰ আপডেটবিলাক পাই থাকিব আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰি দিওঁ এইখিনিতে অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম আজিলৈ বাই বাই